নমস্কাৰ, অৰূপ দাস মেকআপৰ ইউটিউব চেনেল আৰু অৰূপ দাস ফেচবুক পেজলৈ আটাইকে স্বাগতম জনালোঁ। মই আজি আহিছোঁ এই নৃত্যাঞ্জলি ডান্স একাডেমীলৈ আৰু ইয়াতে আজি এটা আছে ভাৰত নৃত্যমৰ মেকআপৰ ৱৰ্কশ্বপ। আমিতো নৰ্মেলি স্কুলত বহুত মেকআপ কৰি থাকোঁ, ব্ৰাইডেল কৰোঁ, কেৰেক্টাৰ মেকআপ কৰোঁ, ফিল্মৰ মেকআপ কৰোঁ, কিন্তু আজি আহিছোঁ মই ভাৰত নৃত্যমৰ মেকআপ কৰিবলৈ। সেইটো মেকআপ অকণমান জটিল মেকআপ আৰু ইয়াতে আহিছোঁ নৃত্যলৈ মোক অদিতি বা মানে গুৰু অদিতি চক্ৰৱৰ্তীয়ে মাতিলে আৰু মই ভাবিছোঁ যে ইয়াৰ পৰা আপোনালোকক কিছুমান আজি এই ৱৰ্কশ্বপটোৰ মেকআপৰ ভিডিঅ' দেখুৱাম। আপোনালোকে চাব কেনেকুৱা নিশ্চয় নব ভাগৰুৱা হৈছোঁ, বহুতকেইটা চিৰি উঠি আহিছোঁ, এতিয়া মই ভিতৰলৈ গৈ আছোঁ, তাৰ পৰা আপোনালোক সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টো দেখুৱাম। আহক বৰ্তমান স্কুলত আহি উপস্থিত হ'লোঁ, আহি আছে এয়া মই মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। মেকআপ কৰাৰ আগতে আমি সচৰাচৰ খুব সুন্দৰ কৰি মুখখন ক্লিন কৰিব লাগে আৰু কি ধৰণে মেকআপটো ক্লিন কৰে সেইবোৰ মই এই আজিৰ যিখিনি ৱৰ্কশ্বপৰ যিখিনি অভিভাৱক ষ্টুডেণ্ট আহিছে, মানে ভাৰত নৃত্যমৰ আজিৰ যি মেকআপৰ ৱৰ্কশ্বপ, মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। কাৰণ মেকআপ মানে মুখখন খুব সুন্দৰ কৰি ক্লিনজিং কৰাটো অত্যন্ত দৰকাৰ মেকআপ কৰাৰ আগতে। আৰু এয়া মই প্ৰাইমাৰ ইউজ কৰিছোঁ, কি প্ৰাইমাৰ কোনটো স্কিনত ইউজ কৰা হয় তেওঁলোকক মই সুন্দৰ কৰি বুজাই দিছোঁ। তাৰপিছত মই এই প্ৰাইমাৰটো কেনেকৈ ব্লেণ্ড কৰে স্কিনত সুন্দৰকৈ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কি ফাউণ্ডেশ্যন ইউজ কৰিম ষ্টেজৰ কাৰণে, ভাৰত নৃত্যমৰ কাৰণে কোনটো ফাউণ্ডেশ্যন ভাল হয় মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এইখন হ'ল ক্ৰাইলনৰ প্লেট আৰু ইয়াৰ পৰাই মই এনেকৈ ফাউণ্ডেশ্যন এপ্লাই কৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। স্পঞ্জ, পাউডাৰ পাফ আৰু ব্ৰাছেৰে কেনেকৈ মেকআপ কৰিব লাগে, হাতেৰে কেনেকৈ কৰিব লাগে, মই আটাইখিনি কোনটো পদ্ধতিত সহজ হয়, তেওঁলোকৰ কোন কম সময়তে মানে কেনেকৈ মেকআপ এটা কৰিব সেই আটাইবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মই ফাউণ্ডেশ্যন এপ্লাই কৰিলোঁ, তাৰপিছত মই ব্ৰাছেৰে কি ধৰণে ব্লেণ্ডিং কৰিছোঁ তেওঁলোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে যদি কিবা নাজানেও মই তেওঁলোকক সুধিছোঁ, আপোনাৰ নজনাখিনি মোক কওক, মোৰ যিখিনি অভিজ্ঞতা আছে তাৰে অকণমান হ'লেও আপোনালোকক শিকাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত যেতিয়া ফাউণ্ডেশ্যন পূৰা এপ্লাই কৰা হ'ল, মেকআপ ফাউণ্ডেশ্যনটোক আমি মেকআপ বেছটোক কেনেকৈ লক কৰিম সেই বস্তুটো তেওঁলোকক মই সুন্দৰভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু সদায় মেকআপ বেছটোক মানে ফাউণ্ডেশ্যনটোক আমি সদায় বেছটোক পাউডাৰ দি লক কৰা হয়। ভাৰত নৃত্যমৰ মেকআপৰ ইম্পৰ্টেণ্ট পাৰ্ট হ'ল আই মেকআপ আৰু চকুটো দূৰৰ পৰা যিহেতু তেওঁলোকে নাচিব, ষ্টেজত নাচিব, সুন্দৰকৈ যাতে দেখা পায় খুব সুন্দৰভাৱে তেওঁলোকক মই চকুৰ মেকআপটো দেখাবলৈ চেষ্টা কৰিছোঁ। আইব্ৰোডাল কেনেকৈ আঁকিব, আইশ্বেডোটো কেনেকৈ এপ্লাই কৰিব আৰু আইশ্বেডো কি কালাৰ ইউজ কৰিব মই তেওঁলোকক নিজৰ আইশ্বেডোৰ পৰাই ধুনীয়া কালাৰবোৰ দেখাইছোঁ, কোনটো ভাল হ'ব ভাৰত নৃত্যমৰ মেকআপৰ কাৰণে, লগতে চকুৰ মেকআপটো কি ধৰণে আঁকিলে ভাল হ'ব সেই আটাইখিনি তেওঁলোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি মোৰ খুবেই ভাল লগা দিন যে ইমানখিনি ষ্টুডেণ্টে ইমান সুন্দৰভাৱে শুনি আছে বা দুই এটা কুৱেশ্যনো কৰিছে যাতে তেওঁলোকৰ ভৱিষ্যতে নিজৰ মেকআপটো বা অভিভাৱকসকলে মেকআপটো কৰি দিব পাৰে কম সময়তে। গতিকে সেইটোৱে মোৰ কাৰণে খুব ভাল লগা কথা। আৰু লগতে এই নৃত্যাঞ্জলি একাডেমীৰ গুৰু অদিতি চক্ৰৱৰ্তী বা মই বহুত ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ বাইদেৱে আজি মোক মাতি আনি এইখিনি সুবিধা দিয়াৰ বাবে আৰু যাতে অভিভাৱক ষ্টুডেণ্টখিনিও মোৰ পৰা কিবা এটা শিকিব পাৰে সেয়াই মোৰ কাৰণে যথেষ্ট। আৰু ইয়াত সুন্দৰভাৱে সকলোৱে বহি আছে। মেকআপটো হৈ যোৱাৰ পিছত কি ধৰণে হেয়াৰষ্টাইলটো কৰে, ফুলখিনি কেনেকৈ লগাব লাগে সেই আটাইবোৰ দেখাইছে। তাত অদিতি বাও অলপ সহযোগ কৰি দিছে, ষ্টুডেণ্টখিনি ধুনীয়াকৈ চাই আছে। আৰু মেকআপটো হৈ যোৱাৰ পিছত তেওঁলোকক কিছুমান কুৱেশ্যন কৰিছিলোঁ আৰু কেনেকুৱা পালে, আৰু তেওঁলোকে খুবেই ভাল পোৱা বুলি ক'লে। মোৰ কাৰণে সেইটোৱেই বহুত ধন্যবাদ। এয়া মই তেওঁলোকক সুধি আছিলোঁ কিছুমান সৰু কথা, বুজি পাইছে, কোনটো বস্তুত তেওঁলোকৰ সমস্যা আছে সেই আটাইবোৰ তেওঁলোকৰ লগত মই ডিছকাছ কৰি আছিলোঁ। মেকআপটো হৈ যোৱাৰ পিছত তেওঁলোকে একোটা ক্লেপ বজালে সকলে, মই তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিলোঁ। তেওঁলোকে যাতে ইমান সুন্দৰ কৰি শিকিলে। আৰু এয়া মেকআপৰ শেষ হোৱাৰ পিছত চাহ, মিঠাই, চিঙৰা সকলোৱে লগে ভাগে খালোঁ, ভাল লাগিলে। আটাইৰ মাজত আজি এই ৱৰ্কশ্বপটো খুব সুন্দৰ কৰি হ'ল, তাৰ বাবে অদিতি বালৈ মোৰ বহুত কৃতজ্ঞতা থাকিল। এয়া চব ব্যস্ত ফটো উঠাত, এতিয়া মোৰ অভিভাৱক ষ্টুডেণ্ট চব লগে এইপিনে কেনেকুৱা লাগিল? ভিন্ন খুব ভাল লাগিছে, সুন্দৰ একদম লেজেণ্ড ব্যক্তি কিন্তু। কেনেকুৱা পৰে ক্লাছ আপোনালোকে ভাল পাইছে? অলপ হ'লেও শিকিব পাৰিছে নে কওক? বহুত ধন্যবাদ আপোনালোকলৈ। তো আজি আমাৰ
ভাৰত নৃত্যম মেকআপৰ ৱৰ্কশ্বপ এইখিনিতে সমাপ্ত হ'ল আৰু এতিয়া মই যামগৈ আৰু সকলোকে কৃতজ্ঞতা জনাই লগতে অদিতি বা গুৰু অদিতি চক্ৰৱৰ্তী আৰু অদিতি চক্ৰৱৰ্তীৰ বাৰ হাজবেণ্ড আটাইকে মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা জনাব। আজিলৈ ইমানতে আহিছোঁ। ধন্যবাদ, নমস্কাৰ।